2015 চনত এজনী ছোৱালীৰ ফটো সমগ্ৰ অসমত যিমান কেইখন নিউজ পেপাৰ আছে সকলোবোৰ নিউজ পেপাৰত ফ্ৰণ্ট পেজত আছিল তেওঁৰ ছবি আৰু লগতে অসমৰ যিমানবোৰ নিউজ চেনেল আছে এই সকলোবোৰ চেনেলত এই ছোৱালীজনীৰ ইন্টাৰভিউ দি আছিল কাৰণ সেইদিনাখন আমাৰ অসমত হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিছিল আৰু এই ছোৱালীজনী কমাৰ্চৰ পৰা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল আৰু এই ছোৱালীজনীৰ নাম আছিল শ্বেতা আগৰৱাল আৰু ঠিক 2 বছৰ পাছত 2017 চনৰ 5 ডিচেম্বৰত এই ছোৱালীজনীৰ ফটো আকৌ অসমৰ নিউজ পেপাৰবোৰ আৰু টিভিবোৰত ছাপে কিন্তু এইবাৰ কোনো ভাল খবৰৰ কাৰণে নহয় এইবাৰ আছিল শ্বেতা আগৰৱালৰ হত্যাকাণ্ডৰ খবৰ তাকো এই হত্যাকাণ্ড এনেকুৱা ধৰণৰ আছিল যিয়ে এই ঘটনাটো শুনিছিল সেই সকলোবোৰ আচৰিত হৈ গৈছিল কাৰণ যেতিয়া এই ছোৱালীজনীক জ্বলাইছিল যেতিয়া তেওঁৰ বডিটো আধাতকৈ বেছি জ্বলিছিল সেই তেতিয়ালৈকে এই ছোৱালীজনী জীয়াই আছিল মানে এই ছোৱালীজনীক জীয়াই জ্বলাই মাৰিছিল ঘটনাটো আমাৰ অসমৰে গুৱাহাটীৰ শান্তিপুৰৰ হয় ঘটনাটো সম্পূৰ্ণ জনাৰ আগতে যদি আপুনি সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আসামিজ ৰিয়েল ষ্টৰী চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিব বন্ধুসকল 4 ডিচেম্বৰৰ ৰাতিপুৱা শ্বেতা আগৰৱালৰ 5th সেমিষ্টাৰৰ পৰীক্ষা আছিল আৰু তেওঁ ঘৰৰ পৰা ৰাতিপুৱা 8:30 বজাত ওলাই আৰু তেওঁ দুপৰীয়া 1:30 বজাত ঘৰ গৈ পাব লাগিছিল কিন্তু যেতিয়া 4:05 বাজি গ'ল তেওঁ ঘৰ গৈ নাপালে আৰু ঘৰৰ মানুহে তেওঁক ফোনত নাপালে তেতিয়া ঘৰৰ মানুহসকলৰ চিন্তা বাঢ়িব ধৰিলে আৰু তাৰ পিছত 6 মান বজাত শ্বেতাৰ খুৰাক আৰু শ্বেতাৰ দেউতাকৰ তাত দুটা ফোন গ'ল আৰু সেই ফোনত ক'লে যে আপোনালোকৰ ছোৱালীয়ে আত্মহত্যা কৰি মৰিছে আৰু আপোনালোকৰ ছোৱালীৰ শৰীৰ বৰ্তমান এই ঘৰটোত আছে আৰু তেওঁলোকে সেই ঘৰটোৰ এড্ৰেছ দিলে আৰু এই খবৰ শুনা পাছতে শ্বেতাৰ ঘৰৰ মানুহবোৰ সেই ঘৰটোলৈ গ'ল আৰু যেতিয়া শ্বেতাৰ মাক দেউতাকে সেই ঘৰটোত গৈ উপস্থিত হ'ল তেওঁলোকৰ জীয়েকৰ শৰীৰ এটা বাথৰুমৰ ভিতৰত আছে তেওঁৰ শৰীৰটো আধাতকৈ বেছি জ্বলি গৈছিল আৰু তাৰ পিছত তেওঁলোকে পুলিচক মাতিলে আৰু পুলিচ অহা পাছত পুলিচে যেতিয়া হুটপুছ কৰিল তেতিয়া গম পালে এই ঘৰটো শ্বেতাৰ লগৰ গোবিন্দ সিংহালৰ ঘৰ হয় আৰু সেই সময়ত ঘৰত গোবিন্দ আৰু তেওঁৰ মাতৃ আৰু লগতে গোবিন্দৰ বাইক ভবানী ঘৰত আছিল আৰু তাৰ পিছত পুলিচসকলে গোবিন্দক সুধিলে যে কেনেকৈ কি হ'ল তেতিয়া গোবিন্দই কৈছিল যে আমাৰ পৰীক্ষা 1 বজাত শেষ হৈছিল আৰু তাৰ পিছত মই শ্বেতাক লগ ধৰিছিলো আমাৰ ঘৰলৈ বুলি কাৰণ মোক পঢ়াত অলপ সহায় লাগিছিল আৰু যেহেতু তেওঁ পঢ়াত একেবাৰে চোকা আছিল সেই কাৰণে তেওঁক মই লগ ধৰতে তেওঁ আমাৰ ঘৰলৈ আহিলে আৰু আমাৰ ঘৰত আহি শ্বেতাই মোক ৰুমত পঢ়াই আছিল কিন্তু এটা সময়ত শ্বেতা পঢ়াৰ টেবুলৰ পৰা উঠি গৈ বাথৰুমত গ'ল আৰু তাত গৈ তেওঁ কেৰাচিন তেল ঢালি লৈ নিজকে জ্বলাই দিয়ে তেওঁলোকে বহুত চেষ্টা কৰিছিল যদিও বচাবৰ কাৰণে তেওঁ ভিতৰৰ পৰা দৰজাখন মাৰি লৈছিল বাবে বাহিৰৰ পৰা মানুহবোৰ যাব পৰা নাছিল আৰু আৰক্ষীয়ে যেতিয়া এই কথাখিনি শুনিছিল তেতিয়া আৰক্ষীসকলৰ মনত ভাব হৈছিল যে নিশ্চয় গোবিন্দে কিবা এটা লুকাই আছে কাৰণ এজনী ছোৱালী যাৰ জীৱনটো সব ঠিকঠাক চলি আছে তেওঁ পঢ়া পাতিত অত্যন্ত ভাল আছিল আৰু লগতে তেওঁ সিএ হ'বৰ কাৰণে বহুত আগবাঢ়িও গৈছিল তাৰ পিছত ছোৱালী এজনী হঠাৎ এনেকৈ নিজকে বেলেগৰ ঘৰত জুই লগাই কিয়নো মাৰিব আৰু সেইবাবে পুলিচসকলৰ তেওঁৰ ওপৰত সন্দেহ হৈছিল কিন্তু যেহেতু তেওঁলোকৰ তাত কোনো ধৰণৰ প্ৰুফ নাছিল সেই কাৰণে তেওঁলোকে গোবিন্দক এৰেষ্ট কৰা নাছিল আৰু তাৰ পিছত পুলিচসকলে এই মৃতদেহটোলৈ ফৰেনচিকত দিয়ে আৰু যেতিয়া এই মৃত শৰীৰটো পোষ্টমৰ্টম কৰিব দিছিলে সেই সময়ত আৰক্ষীয়ে সেই দিনাখন শ্বেতা আগৰৱালে ঘৰৰ পৰা ওলাই আহি কেতিয়া কোনটো টাইমত ক'ত আছিল শ্বেতাৰ ঘৰৰ পৰা কলেজলৈ আৰু কলেজৰ পৰা গোবিন্দৰ ঘৰলৈ যিমানবোৰ CCTV আছে এই সকলোবোৰ পুলিচে বিচাৰিব ধৰিলে আৰু লগতে সেই অঞ্চলত থকা দোকানবোৰত পুলিচসকলে গৈ সুধিব ধৰিলে আৰু এনেকৈ সুধি যোৱাৰ পাছত এই গোবিন্দৰ ঘৰৰ সন্মুখত এজন নাপিত আছিল তাৰ নাম আছিল পংকজ ই পুলিচসকলক এটা আচৰিত কথা কৈছিল যে 4 তাৰিখে গধূলি তেওঁ গোবিন্দক দেখিছিল আৰু গোবিন্দ তেওঁ নিজৰ বাইকখনত পিছফালে বস্তা এটা লৈ গৈ আছিল আৰু সেই বস্তাটোৰ পৰা তলফালে কিবা ৰঙা পৰি আছিল আৰু তাৰ পিছত পংকজে গোবিন্দক মাত লগাই সুধিছিল যে বস্তাটোত কি আছে আৰু গোবিন্দই কৈছিল যে এই বস্তাটোত থুপৰ কাঠিবোৰ আছে এই গোবিন্দৰ ঘৰত এটা আগৰবাতিৰ ফেক্টৰী আছিল আৰু সেইবাবে গোবিন্দই পংকজক ক'লে আৰু পংকজেও ভাবি লৈছিল হ'ব পাৰে সেই আগৰবাতিত মিক্স কৰা ৰং হ'ব পাৰে সেইবাবে পংকজে একো সন্দেহ কৰা নাছিল যেতিয়া পুলিচসকলে এই কথাখিনি গম পাইছিল তেতিয়া পুলিচসকলৰ মনত লাগিলে যিদিনাখন শ্বেতাৰ হত্যা হ'ল সেই দিনাখন গোবিন্দই এটা বস্তাত কি বস্তু লৈ গৈ আছিল যে তাৰ পৰা ৰঙা কিবা তলত পৰি আছিল আৰু পুলিচসকলে যেতিয়া পংকজৰ মুখৰ পৰা এই কথাখিনি শুনিলে তেতিয়া পুলিচসকলৰ অলপ সন্দেহ হ'ল কাৰণ সেই দিনাখন শ্বেতা আগৰৱালৰ মৃত্যু হ'ল আৰু সেই দিনাখনে সেই আবেলি সময়ত গোবিন্দই ধূপৰ কাঠিবোৰ লৈ ক'ত গৈ আছিল তাৰ পিছত পুলিচসকলে গোবিন্দৰ ওপৰত আৰু ভালকৈ তেওঁৰ আগৰ হিষ্ট্ৰীবোৰ জানিবলৈ চেষ্টা কৰিব ধৰিলে আৰু পুলিচসকলে গৈ গোবিন্দ আৰু শ্বেতা একেলগে কৰা ট্ৰেইনিং চেণ্টাৰত গ'ল আৰু তাত গৈ পুলিচসকলে গম পালে যে
আৰু এই গোবিন্দই শ্বেতাক বহুদিন ধৰি প্ৰপ'জ দি আছিল আৰু শ্বেতাই তেওঁক স্বীকাৰ কৰা নাছিল কাৰণ শ্বেতাই গোবিন্দক বহুত ভাল বন্ধু বুলি ভাবিছিল আৰু সেইবাবে শ্বেতাই তেওঁৰ লগত কথা পাতিছিল আৰু ছ'চিয়েল মিডিয়াৰ কিছুমান দুই এটা মেছেজো পোৱা গৈছিল য'ত শ্বেতাই তেওঁক বাৰ কৈ আছিল নো মিন্স নো আৰু শ্বেতাৰ বেগত এখন নেপকিনত লিখা পাইছিল যে যদি তুমি মোক এৰি যোৱা তেন্তে তোমাৰ অৱস্থা বহুত বেয়া হ'ব আৰু এই সকলোবোৰ এভিডেন্স লৈ পুলিচে গোবিন্দক এবাৰ এৰেষ্ট কৰিলে আৰু সেই তেতিয়ালৈকে পোষ্টমৰ্টমৰ ৰিপৰ্ট আহিছিল আৰু পোষ্টমৰ্টমৰ ৰিপৰ্টত গম পালে যে আচলতে শ্বেতাই তেওঁৰ নিজৰ ওপৰত কেৰাচিন ঢালি মৰা নাই কাৰণ তেওঁৰ শৰীৰত অন্য 14টা আঘাতৰ স্পষ্ট চিন আছিল য'ত তেওঁৰ মূৰত এটা চিন আছিল আৰু বাকী তেওঁৰ পেটত ভৰিত এই সকলোবোৰত ছুৰীৰ আঘাত আছিল গোবিন্দই প্ৰথম সময়ত এই সকলোবোৰ মিছা বুলি কৈ আছিল যদিও কিন্তু যিহেতু গোবিন্দ এজন ষ্টুডেণ্ট আছিল সেইবাবে পুলিচৰ হুদপুছত তেওঁ অতি সোনকালে ভাগৰি পৰে আৰু তাৰ পিছত তেওঁ এই ঘৃণনীয় সঁচাটো পুলিচৰ আগত বিৱৰণি দিয়ে আচলতে কি হৈছিল এই 4 আগষ্টৰ দিনা 4 আগষ্টত পৰীক্ষা শেষ হোৱাৰ পাছত গোবিন্দে শ্বেতাক লগ ধৰিলে আৰু কৈছিল যে মোৰ পঢ়াত অলপ প্ৰব্লেম হৈ আছে সেইবাবে যদি তুমি পাৰা মোৰ ঘৰলৈ বলা আৰু তাত মোক অলপ হেল্প কৰি দিবা আৰু আগে পিছেও গোবিন্দই শ্বেতাক কেতিয়াবা তেওঁৰ ঘৰলৈ লৈ গৈছিল আৰু সেইবাবে শ্বেতা সেইদিনাখনো কোনো সন্দেহ নকৰাকৈ তেওঁৰ লগত ঘৰলৈ গ'ল আৰু গোবিন্দৰ ঘৰত যোৱাৰ পাছত শ্বেতা আৰু গোবিন্দৰ মাজত অলপ তৰ্কাতৰ্কি হ'ল আৰু তাৰ পিছত গোবিন্দই শ্বেতাৰ মূৰটো লৈ ৱালখনত মাৰি দিয়ে আৰু যেতিয়া ৱালখনত মাৰিছিল হয়তো শ্বেতা সেই সময়ত বেহুজ হৈ গৈছিল আৰু গোবিন্দই ভাবিছিল যে তেওঁ মৰিছে আৰু সেইবাবে গোবিন্দই মনতে ভাবিলে যিহেতু তেওঁ মৰিছে তেওঁক ভালকৈ মাৰা যাওক আৰু তাৰ পিছত গোবিন্দই তেওঁৰ ওপৰত ছুৰীৰে আঘাত কৰিলে আৰু তেতিয়া গোবিন্দই ভাবিলে নিশ্চয় শ্বেতা এতিয়া আৰু জিন্দা নাই আৰু সেইবাবে তেওঁ এটা বস্তা আনি বস্তাৰ ভিতৰত শ্বেতাক ভৰাইছিল আৰু সেই বস্তাটো লৈ গৈ তেওঁ নিজৰ বাইকৰ পিছফালে লৈ গুৱাহাটী মিউনিচিপালিটিৰ আণ্ডাৰত থকা ডাষ্টবিনত সেই মৰাশটো পেলাই দিব নিছিল আৰু যেতিয়া তেওঁ এই বাইকখন লৈ বাহিৰলৈ ওলাই গৈছিল সেই তেতিয়া বাহিৰত পংকজে তেওঁক দেখা পাইছিল আৰু গোবিন্দে ডাষ্টবিনৰ কাষলৈ বুলি বাইকখন লৈ গৈ আছিল কিন্তু আধা ৰাস্তাত তেওঁৰ মাতৃৰ পৰা ফোন গ'ল আৰু তাৰ পিছত তেওঁৰ মাতৃয়ে গোবিন্দক সুধিছিল বোলে ক'ত আছা তই তাৰ পিছত গোবিন্দে ক'লে যে মই শ্বেতাৰ মৰাশটো লৈ ডাষ্টবিনত পেলাব গৈ আছোঁ আৰু তাৰ পিছত গোবিন্দৰ মাতৃয়ে গোবিন্দক ক'লে যে তই যে এনেকৈ বাহিৰত বস্তা এটা লৈ গৈছ যেতিয়া পুলিচসকলে তোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব তেতিয়া সাক্ষী দিয়া মানুহ বহুত ওলাব সেইবাবে তই মৰাশটো লৈ ঘৰলৈ গুচি আহ ঘৰত অহা পাছত কি কৰিব লাগে মই কৰিম আৰু তাৰ পিছত গোবিন্দ সেই কথাখিনি শুনি আধা ৰাস্তাৰ পৰা ঘূৰি আহি আকৌ তেওঁৰ ঘৰলৈ আহিলে আৰু ঘৰত অহা পাছত তেওঁৰ বায়েক ভৱানী আৰু তেওঁৰ মাতৃ কমলা দেৱী আৰু গোবিন্দই এই তিনিওজনে লগ লাগি শ্বেতা আগৰৱালৰ বডিটো ভিতৰলৈ লৈ গ'ল তাৰ পিছত সেই বডিটো বাথৰুমৰ ভিতৰত সোমালে আৰু বাথৰুমৰ ভিতৰত সোমাই লৈ গৈ তেওঁৰ বডিটো জুইত জ্বলাই দিলে কিন্তু বন্ধুসকল যেতিয়া তেওঁৰ শৰীৰটো জ্বলি আছিল তাৰ বহু পাছতহে তেওঁ মৃত্যুমুখত পৰিছিল মানে যেতিয়া শ্বেতাক তেওঁলোকে জ্বলাইছিল তেতিয়ালৈকে শ্বেতাই জীয়াই আছিল যদি তেওঁক হস্পিটেলত লৈ গ'লে হয় তেন্তে তেওঁ ঠিক হোৱা চান্স আছিল কিন্তু গোবিন্দই তেওঁৰ মাতৃ আৰু বায়েকৰ লগত লগ লাগি এই ছোৱালীজনীক সম্পূৰ্ণ জ্বলাই দিছিল আৰু তেওঁলোকে জ্বলাই উঠি শ্বেতাৰ মোবাইলটো লৈ তেওঁৰ দেউতাক আৰু তেওঁৰ খুৰাকৰ নাম্বাৰটো লৈ গোবিন্দৰ মাতৃয়ে ফোন কৰিছিল সেই দুজন মানুহলৈ যে আপোনালোকৰ ছোৱালী এই ঘৰত আত্মহত্যা কৰিছে আপোনালোকে অতি শীঘ্ৰে তাত যাওক আৰু গোবিন্দৰ এই স্বীকাৰোক্তিৰ পাছতে গোবিন্দৰ বায়েক ভৱানী আৰু গোবিন্দৰ মাক কমলা দেৱীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু যেতিয়া এই লোক তিনিজনক আৰক্ষীয়ে ধৰিলে আৰু তাৰ পিছত অসমৰ বহুকেইখন কলেজত এই শ্বেতা আগৰৱালৰ কাৰণে আন্দোলন কৰিব ধৰিলে যে তেওঁৰ হত্যাকাৰীক আৰু তেওঁক যিহেতু ইমান বেয়াকৈ হত্যা কৰিছে সেইকাৰণে সেই তিনিওজন মানুহক ফাঁচি দিয়ক আৰু যেতিয়া অসম চৰকাৰে লক্ষ্য কৰিলে যে অসমত বহু দল সংগঠন আৰু লগতে ষ্টুডেণ্টসকলে শ্বেতাৰ কাৰণে ওলাই আহিছে তেতিয়া অসম চৰকাৰে ফাষ্ট কোৰ্ট এখন গঠন কৰিলে শ্বেতা আগৰৱালক ন্যায় দিবৰ বাবে আৰু তাৰ পিছত পুলিচসকলে কোৰ্টত সকলোবোৰ এভিডেন্স দাখিল কৰে আৰু ইয়াৰ ঠিক 14 মাহ পাছতে মানে 1 বছৰ 2 মাহতে আদালতে নিৰ্দেশ দিয়ে যে শ্বেতা আগৰৱালক হত্যা কৰাৰ কাৰণে গোবিন্দ সিংহলক ফাঁচি দিব আৰু লগতে তেওঁৰ মাতৃ আৰু বায়েকক যাজীৱন কাৰাদণ্ড বিহিছিল আৰু যেতিয়া শ্বেতা আগৰৱালৰ ঘৰৰ মানুহে গম পালে যে সেই ল'ৰাজনক ফাঁচি দিব আৰু লগতে তেওঁৰ মাতৃ আৰু বায়েকক যাজীৱন কাৰাদণ্ড দিছিল তেতিয়া অসমৰ ৰাইজে ভাবিছিল যে সঁচাকৈ শ্বেতা আগৰৱালে বহুত সোনকালে ন্যায় পালেগৈ কিন্তু গোবিন্দৰ মাক আৰু গোবিন্দৰ বায়েকক জামিন দিয়ে যেতিয়া তেওঁলোকৰ ওপৰত সম্পূৰ্ণ এভিডেন্স আছিল যেতিয়া সেই ফোন কলটোও পাইছিল আৰু লগতে তেওঁলোকে এই সকলোখিনি স্বীকাৰ কৰিছিল আৰু তাৰ পিছতো আমাৰ আদালতে কি কাৰণে তেওঁলোকক ৰেহাই দিলে আচলতে এই ঘটনাটো লক্ষণীয় হ'ব আৰু উচ্চ ন্যায়ালয়ে ডিষ্ট্ৰিক্ট কোৰ্টে কয় যে এই গোবিন্দৰ মাতৃ আৰু বায়েকৰ ওপৰত আকৌ প্ৰথমৰ পৰা ট্ৰায়েল কৰা হওক আৰু এইবাৰ যদি ডিষ্ট্ৰিক্ট কোৰ্টে ভাবে যে তেওঁলোক সঁচাকৈ অপৰাধী তেন্তে তেওঁলোকক যি শাস্তি দিয়ে
সেয়া তেওঁলোকে গ্ৰহণ কৰিব লাগিব। বন্ধুসকল, আজিৰ কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টছ কৰি নিশ্চয় জনাব। যদি আপুনিও আগলৈ এনেকুৱা ধৰণৰ সঁচা ঘটনাবোৰ কাহিনী আকাৰত চাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে অসমীয়া বন্ধুসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।